যিসকল ফ্ৰেণ্ডে ইতিমধ্যে টেট পাছ কৰিলে তেওঁলোকৰ কাৰণে অতিকৈ ভাল খবৰ। ইয়াতে মই শ্বৰ্ট যিটো ন'টিছ তেওঁলোকে জাৰি কৰিছিলে এইটোৰ এপ্লাই আপোনাৰ ছেপ্টেম্বৰ মাহৰ পৰা হৈছিলে, যদিও এইটোৰ আপোনালোকৰ ডেটটো কি কৰিছে আপোনালোকৰ কাৰণে ডেটটো বঢ়াই দিছে, মানে 31/12/2021, মানে আপোনালোকে যে এবাৰ টেট পাছ কৰিলে যোৱাকালি আপোনালোকেও এপ্লাই কৰিব পাৰিব। তো মুঠ পদৰ সংখ্যা আছে আপোনাৰ 9354টা। ইয়াৰে LP টেটৰ কাৰণে আছে 7242টা, আনহাতে UP টেটৰ কাৰণে আছে 2112টা। যদি আপুনি জেনেৰেল কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 40 বছৰ হোৱালৈকে এপ্লাই কৰিব পাৰিব, আৰু যদি এক্স ছাৰ্ভিচমেন হয় তেতিয়া 42 বছৰ হ'লেও আপুনি এপ্লাই কৰিব পাৰিব, আৰু OBC MOBC যদি হয় 43 বছৰ হ'লেও আপুনি এপ্লাই কৰিব পাৰিব, আৰু SC বা ST যদি হয় তেতিয়াহ'লে 45 বছৰ হ'লেও এপ্লাই কৰিব পাৰিব। আনহাতে যদি আপুনি হেণ্ডিকেপ কেণ্ডিডেট হয় তেতিয়াহ'লে 50 বছৰ যদি হৈছে তথাপি আপুনি এপ্লাই কৰিব পাৰিব। আপুনি কি কি ডকুমেণ্টছ অনলাইনত আপলোড কৰিব লাগিব চাব। আপুনি মেট্ৰিকৰ এডমিট কাৰ্ড, তাৰপিছত 2 নম্বৰতে হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দুয়োটাই লাগিব। যদি আপুনি ডিগ্ৰী পাছ কৰিছে ডিগ্ৰীৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দুয়োটাই লাগিব, আৰু যদি MSME কিবা কিবি বেলেগ আছে সেইবিলাকৰ যদি আছে সেইবিলাক দিব, আৰু যদি নাই নালাগে। আনহাতে DLED বা BEd সেইটোৰ মাৰ্কশ্বিটখনো লাগিব, চাৰ্টিফিকেটখনো লাগিব। আনহাতে কাষ্ট চাৰ্টিফিকেট, যদি আপুনি OBC SC ST হয় তেতিয়াহ'লে সেইটোৰ চাৰ্টিফিকেট লাগিব। আনহাতে যদি আপুনি কিবা বেলেগ কেটেগৰীৰ যে খেলা চেলা সেইবিলাকৰ কালচাৰেল কিবা কিবিৰ লগত আপুনি জড়িত, যদি সেইবিলাকৰ কিবা চাৰ্টিফিকেট আছে সেইটো অৱশ্যে আপুনি দিব লাগিব। তাৰপিছত আপোনাৰ টেটৰ যিটো মাৰ্কশ্বিট আছে আৰু চাৰ্টিফিকেট সেইখন দিব লাগিব। প্লাছ আপুনি যদি হেণ্ডিকেপ কেণ্ডিডেট হয় তেতিয়াহ'লে হেণ্ডিকেপ চাৰ্টিফিকেটখন দিব লাগিব, আৰু যদি নহয় তেতিয়াহ'লে নালাগে। আৰু যদি আপুনি দুখীয়া ঘৰৰ শ্ৰেণীৰ হয়, নিশ্চয় আপুনি দুখীয়াই, তেতিয়াহ'লে আপুনি EWS চাৰ্টিফিকেটখন ওলাই কিনে এপ্লাই কৰিব, কিয়নো EWS চাৰ্টিফিকেট যদি আপোনাৰ থাকে আপোনাৰ কাৰণে পদবিলাক কি থাকিব, ৰিজাৰ্ভেশ্যন থাকিব। আৰু যদি নিদিয়ে তথাপিও হ'ব, ৰিজাৰ্ভেশ্যন চিষ্টেমটো নাথাকে, এইটো উঠাই দিলে আপোনাৰ ভাল, কাৰণ এইটো আপুনি হেৰিৰ পৰা পাব, চাৰ্কুল অফিচৰ পৰা ওলাব পাৰে। তাৰপিছত আপোনাৰ যদি আপুনি আগতে চাকৰি কৰিছিলে, মানে এক্স ছাৰ্ভিচমেন, পুলিচ আৰ্মি চাৰ্মি কিবা কিবি, যদি আপুনি ৰিটায়াৰ হৈছে তেতিয়াহ'লে ৰিটায়াৰমেণ্টৰ চাৰ্টিফিকেটখন লাগিব। যদি আপুনি LP টেটৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপুনি LP টেট পাছ কৰা হ'লেই হ'ব, আৰু যদি আপুনি UP টেটৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে UP টেট পাছ কৰা হ'লেই হ'ব। তো আপোনালোকে বাদ বাকীখিনি জানে। আপোনালোকৰ এপ্লাই কৰা যিটো লিংক আছে লিংকটো মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। এডভাৰটাইজমেণ্টটো চাই মই এইকাৰণে কৈ দিয়া নাই, এইখিনি কৈ দিব গ'লে বহুত সময় লাগে, ইটো পেজত এটা সিটো পেজত এটা বিচাৰি থাকিব লাগে, সেইকাৰণে মই এডভাৰটাইজমেণ্টটো পঢ়ি কিনে মূল বস্তুখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তো আপোনালোকক এপ্লাই কৰা লিংকটো মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে আপোনালোকে মোবাইলতে নিজে নিজে এপ্লাই কৰিব পাৰে, আৰু যদি তেনেকুৱা গুৰুত্বপূৰ্ণ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে কম্পিউটাৰত যাই এপ্লাই কৰিব পাৰিব। এতিয়ালৈ সামৰিছোঁ, টাটা বাই বাই, ভালে থাকিব। যদি ক'ৰবাত বুজাত প্ৰব্লেম হৈছে অৱশ্যে কমেণ্ট কৰি জনাব, মই ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু যদি এডভাৰটাইজমেণ্টখন কাৰোবাক লাগে তেতিয়াহ'লে কমেণ্ট কৰিব, মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম।